কথা কনা অলগতে হিয়া আচ্ছা কোৱাচোন তোমাৰ কি সমস্যা ছাৰ মোৰতো কি হৈছে আজিকালি ভাত খোৱাৰ পাছত ভোক নালাগে তুমি তেতিয়াহ'লে ডেইলি দিনত 10 গিলাচকৈ পানী খাব লাগিব ঠিক আছে 10 গিলাচ পানী আমাৰ ঘৰত 4টা যাই গিলাচ আছে আৰু 10 গিলাচ পানী খাবা কয়ে কি হ'ল খাব না নোখোৱা ছাৰ পানী খানি কম কৰি খালে নহ'বতে 4 গিলাচ মান মানে আমাৰ ঘৰত 4টা যাই গিলাচ আছে এটা গিলাচতে 10 বাৰ খালে হ'ল ঠিক আছে মোৰ যে পেটত ছাৰ এনিটাইম থিপিত থাপাত পিলিত পালাত বাজি থাকে কিয় বাজি থাকে ছাৰ তোমাৰ পেটত তেতিয়াহ'লে গেছ হৈছে সেই ছাৰ তালে লাহে কওঁ কেছ আছে যদি মোৰ পেটত কেছৰ কাৰণে গোটেই জিগ লাইন মাৰা মাৰি কাটা কাটি গোটাই এলাই মোৰ পেটত কেছ থকাৰ আছে বোলে এলাই লাইন হ'ব আপোনাক মই কৈছোঁ আপোনাৰ পেটত গেষ্টিক হৈছে তাহলে ছাৰ মই কি কৰিব লাগিব এইবাৰ এটা ঔষধ লিখি দিছোঁ ডেইলি দিনত 2 চামুচকৈ খাবা অসভ্য ডাক্তাৰ চালা ৰকাই খাব গিলাচ খাবা ৰকাই খাব চামুচ খাবা চালা ইহঁত ডাক্তাৰে না কি হ'ব দে ছাৰ খাম দে ডাইৰেক্ট কৰি দিলে হ'লে লিখিয়া আৰু কিবা সমস্যা আছে সমস্যা মানে ছাৰ মই কালিকা দুখ পাইছোঁ খানি ঠেঙতে সিগো বিষগো মানে এলাও বেছি আছে সিগতে কি কৰিম ছাৰ মই মলম এটা লিখি দিছোঁ যাতে দুখ পাইছা তাতে লগাই দিবা ভাল হৈ যাব আৰু কিবা আছে আৰু তো নাই ছাৰ কিছুই কেইদিনমান পিছত পেচাবটো বটলৰ ভিতৰত লৈ আহিবা মই টেষ্ট কৰিম হ'ব দে তাহলে ছাৰ যাং নেকি তাহলে এলা যোৱা যিখিনি কৈছোঁ সেইখিনি ভালকৈ নিয়মমতে খাই থাকিবা ভাল হৈ যাব অ' ছাৰ আছিছ না অঁ আছোঁ আহা সময় আহা আচ্ছা কোৱাচোন এতিয়া কেনেকুৱা তোমাৰ ভাল পাইছানে দেহাতো ভাল পাইছোঁ ছাৰ কিন্তু ঠেঙাৰ বিস্কুট এলাও ভাল পোৱা নাই ঠেঙাৰ বিস্কুটে য'তে লগাব কৈছিলি অতে লাগাইছিলোঁ মলম গো কিন্তু দেখোন ভালে পোৱা নাই এলাও ভালকৈ কোৱাচোন মলমটো তুমি ক'ত লগাইছিলা ছাৰ দৰ্জাখনতহে দুখ পাইছিলোঁ দৰ্জাখনতে লাগাইছিলোঁ মলম গো কিন্তু দেখোন ওৰা এলাও ভালে হোৱা নাই থেত কি যে কৰা নহয় মলমটো তোমাক মই লগাব দিছিলোঁ ভৰিত দুখ পোৱাৰ কাৰণে ভৰিত তুমি লগাইছা আৰু দুৱাৰখনত থেত তই কৈছিলি ছাৰ য'তে দুখ পাইছে ত'তে লগাব কৈছা সেইকাৰণে লাগাইছোঁ মইতো নাজানো নহয় ঠিক আছে এইবাৰ তুমি ভৰিত লগাবা দে তাহলে এইবাৰ এবাৰে লাগালে হ'ল আচ্ছা তোমাক যে পেচাবটো আনিবলৈ দিছিলোঁ আনিছা নেকি আনচংটো ছাৰ কিয় নানিম তে পেচাবটো লৈ আহিছোঁ লগতে চানাচুৰো লৈ আহিছোঁ চানাচুৰ আৰু কিয় লৈ আহিছা তুমি নহয় মানে ছাৰ খালি আৰু কেনেকৈ টেষ্ট কৰবি তে সেইকাৰণে মই আৰু সেইকাৰণে ওর লগত খানি চানাচুৰ হ'লে আৰু ভাল ভাবি না টেষ্ট কৰা সেইকাৰণে লৈ আহিলোঁ আৰু তোমাৰ পেচাবটো মই পৰীক্ষা কৰিম কিবা বেমাৰ আজাৰ আছে নেকি পৰীক্ষা ছাৰ পৰীক্ষাৰ কাৰণে মই একদম প্ৰস্তুতি নাই মোৰ একদম এইকেইদিন মানে পঢ়াই নাই মই কিতাপে লকডাউন কৰে কি যে মূৰ্খ মানুহ আহে নহয় কিছুমান তোমাৰ পেচাবটো মই মেচিনত পৰীক্ষা কৰিম ঠিক আছে অ'কে ক ছাৰ মই আৰু ভাবিলোঁ তই মোৰ পৰীক্ষাকে ল'বি নেকি পৰীক্ষাৰ কাৰণেতো মই একদম সাজু নহয় ছাৰ নাই একো নাই ঠিক আছে তুমি যোৱা কালি আকৌ আহিবাৰে ৰিপৰ্টটো নিবলৈ ঠিক আছে দে তাহলে যাং নাকি ছাৰ যোৱা ঠিক আছে ৰক্ষা দেই এনেকুৱা পেচাব নাহিলে একদম মূৰ চুৰ গৰম হৈ যায় ৰক্ষা দেই এনেকুৱা পেচাব নাহিলে একদম মূৰ চুৰ গৰম হৈ যায় তাহলে বন্ধু বান্ধৱী হ'লা আজিৰ ভিডিঅ'খন ইমানে যদি ভিডিঅ'খন ভাল লাগছে তাহলে লাইক কৰিবি কমেণ্ট কৰিবি শ্বেয়াৰ কৰিবি লগতে ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰতে থকা বেল আইকনটো দাবাই দিবি যাতে আহিব লগা নতুন ভিডিঅ'বিলাক আগতে নটিফিকেশ্যন পায় তো ধন্যবাদ